বতৰৰ ফল বতৰত এবাৰ হ'লেও খাব লাগে। সেইবাবে আজি খাই দিলোঁ কঁঠাল আৰু পঁইতা ভাতৰ জমজমীয়া জুতি। ইপিনে চাওকচোন, মায়ে পাকঘৰটো পৰিষ্কাৰকৈ মুচি আছে। আচলতে ঘৰটো পৰিষ্কাৰ হৈ থাকিলে মনটোও ভাল লাগে। আনফালে ৰুণুৱে আজি দুপৰীয়াৰ সাজত পাৰৰ মাংসৰ লগত কি জুতি লগাব সেয়ে অলপ চাই আছোঁ। আৰু ইপিনে চাওকচোন, আমাৰ পুখুৰীত লাজুকী লতাবোৰ বহুত ধুনীয়াকৈ ফুলি আছে। আজিকালি এনেকুৱা দৃশ্য সহজে দেখা নাযায়। প্ৰকৃতিৰেই সৰু সৰু সৌন্দৰ্যবোৰে মনটো একেবাৰে শান্ত কৰি দিয়ে। আৰু ইপিনে অলপমান চব্জি উঠাই লৈ আহিলোঁ। এতিয়া সন্ধিয়া সময় আৰু হাঁহকেইটা খাবলৈ দিছোঁ। আৰু হাঁহকেইটা এনেকৈ খাই আছে চাওকচোন, যেনিবা বহুত দিন পিছত কিবা প্ৰিয় খাদ্যহে খাবলৈ পাইছে। আৰু ইহঁতক এনেদৰে খাই থকা চাই মোৰ বহুত ভাল লাগে। খানা খাই উঠাৰ পিছত এতিয়া মই হাঁহবোৰক পানী দিবলৈ পানী আনিলোঁ। আৰু চাওক, হাঁহবোৰে মোৰ পিছে পিছে আহিছে পানী খাবলৈ। আৰু খানা খাই উঠাৰ পিছত যেতিয়া হাঁহবোৰে পানী খায়, সিহঁতে বহুত আৰাম পায়। যিহেতু এতিয়া ঘৰত সোমাই দিম, সেয়া পানী দানা চব খুৱাই মেলি একেবাৰে ঘৰত সোমাই দিম। আৰু ৰাতিৰ ভাগত হাঁহবোৰক খানা নিদিওঁ মই। তো চাওঁতে চাওঁতে এনেকুৱা নালাগে যেন হাঁহবোৰে ইমান সৰুৰ পৰা আজি ইমান ডাঙৰ হ'ল। সেয়া মই হাঁহবোৰ দাঙি দাঙি চাই আছোঁ আৰু কৈ আছোঁ যে ইমান সৰু হাঁহবোৰ যে এনেকৈ ডাঙৰ হৈ গ'ল, চাওঁতে চাওঁতে গমেই পোৱা নাযায়। আৰু এতিয়া হাঁহবোৰ ভিতৰত সোমাই দিম। আৰু সিহঁতে বহুত ধুনীয়াকৈ শাৰী পাতি ঘৰৰ ভিতৰত সোমায়। তো এনেকুৱা দৃশ্যবোৰ চাই বহুত ভাল লাগে। যেতিয়া পুৱা ওলাই দিওঁ, সেই সময়তো বহুত ধুনীয়াকৈ সিহঁতে নামি আহি পানীত নুমি যায়। আৰু যেতিয়া সন্ধিয়া সোমাই থওঁ, সেইখিনি সময়তো খানা খাই বহুত ধুনীয়াকৈ নিজে নিজে ঘৰত সোমায়। তো এইবিলাক দৃশ্য চাবলৈ সঁচাই বহুত ভাল লগা। তো আপোনালোকে মোৰ ব্লগবোৰ চাই কেনেকুৱা পায় কমেণ্টত জনাব। আৰু এনেকুৱা গাঁৱৰ সহজ সৰল জীৱনৰ মোৰ ভিডিঅ'বোৰ চাই থাকিবলৈ পেজটো ফ'ল' কৰি দিব।